মই কাফিল খানে কৈছোঁ। মই এজন চিকিৎসক। উত্তৰ প্ৰদেশৰ গোৰখপুৰ চহৰৰ BRD মেডিকেল কলেজৰ শিশুৰ চিকিৎসক। মই 200 দিনতকৈও অধিক কাল কাৰাবাস খাটিলোঁ। মই হেনো ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি। মই AMUৰ পৰা CAA বিৰোধিতাৰে ভাষণ প্ৰদান কৰিছিলোঁ। সিহঁতে মোক ৰাষ্ট্ৰবিৰোধী আখ্যা দিলে। শেহতীয়াকৈ এলাহাবাদ হাইকোৰ্টে মোক জামিনত মুকলি কৰি দিলে। ন্যায়ালয়ে মোৰ বিষয়ত এটা সঠিক সিদ্ধান্তই দিছে। এই কথাটো ন্যায়ালয়ে স্পষ্টভাৱে কৈছে যে আলিগড়ত মই দিয়া ভাষণটো কোনো উচতনিমূলক ভাষণ নাছিল। সেয়া আছিল ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাক অটুট ৰাখিবলৈ দিয়া বক্তব্য। ন্যায়ালয়ক বহুত ধন্যবাদ। লগতে দেশৰ সমগ্ৰ জনগণলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোক মুকলি কৰি আনিলে অন্ধকাৰ কাৰাগাৰৰ পৰা। মই কেনেকুৱা নিৰ্মম অত্যাচাৰৰ বলি হৈছোঁ শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। মুম্বাই এয়াৰপৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰি মোক 48 ঘণ্টালৈ একেৰাহে জেৰা কৰা হৈছিল। অদ্ভুত ধৰণৰ অভিযোগ জাপি দি মোক সোধপোছ কৰা হৈছিল। STFৰ বিষয়াই মোক বাৰে বাৰে সুধি ব্যতিব্যস্ত কৰিছিল মই হেনো কিবা পাউডাৰ বনাইছোঁ যাৰ ফলত কোটি কোটি ভাৰতীয়ৰ মৃত্যু হ'ব। মই সিহঁতক কৈছিলোঁ মই এজন শিশুৰ চিকিৎসক, মই ক'ৰ পৰা পাউডাৰ বনাম। সিহঁতে পুনৰ অভিযোগ আনিছে মই হেনো চৰকাৰ ভাঙি দিব বিচাৰোঁ। সিহঁতক মুকলিভাৱেই প্ৰত্যাহ্বান জনাইছোঁ, দিয়ক এটাও যদি প্ৰমাণ দিব পাৰে। চৰম অমানৱীয় অত্যাচাৰৰ বলি হৈছোঁ মই। 4-5 দিনলৈ মোক অনাহাৰে ৰখা হৈছিল। তাৰ পিছত কুকুৰক দিয়াৰ লেখীয়াকৈ 2খন ৰুটি দলিয়াই দিয়া হৈছিল। জীয়াই থকাৰ তাগিদাত তাকো খাইছোঁ। মোক ওলমাই লৈ নৃশংসভাৱে কোবোৱা হৈছিল। হাড় ভাগি যাওঁ যাওঁ হৈছিল, মাংস থেতেলা পৰি গৈছিল। আৰু সিহঁতে কিৰিলি পাৰি কৈছিল ভাঙি শেষ কৰি দিয়া তাক। ভয় আৰু ভাবুকিৰে মোৰ কণ্ঠ ৰুদ্ধ কৰিব বিচৰা হৈছিল। ভাঙি দিব বিচৰা হৈছিল মোৰ মনোবল। সিহঁতক আজি মই এটা কথাই ক'ম, ডৰনা আতা নেহি হামে চাহে জিতনা ভি ডৰা লো, হৰ বাৰ এক নই তাকত সে উঠেংগে চাহে জিতনা ভি ঝুকা লো। মই আচম্বিত হৈছিলোঁ যেতিয়া সিহঁতে মোক BRD মেডিকেলত মৃত্যু হোৱা শিশুসকলৰ বিষয়ত ক'লে। মোক কোৱা হৈছিল মই যেন সেই 70 জন শিশুৰ বিষয়ত একো কথা নকওঁ। মই হেনো সেই বিষয়টো পাহৰি যাব লাগে। কেনেকৈ পাহৰি যাওঁ মই? মোৰ চকুৰ সন্মুখত মৰিছে সেই কণমানিসকল। সেই শিশুবোৰৰ মাকসকলৰ কৰুণ আৰ্তনাদ আজিও মোৰ কাণত বাজি থাকে। BRD মেডিকেলৰ অক্সিজেন চিলিণ্ডাৰৰ বিষয়ত থকা দুৰ্নীতিৰ কথাটো উত্তৰ প্ৰদেশৰ চৰকাৰে মানি ল'ব নিবিচাৰে, যাৰ ফলত 2017 চনৰ আগষ্ট মাহত মৃত্যু হৈছিল 70 জন শিশুৰ। সেই বিষয়টোতো মোকেই দোষী সাজিব বিচৰা হৈছিল, যাৰ বাবে পূৰ্বেও মই 9 মাহ কাৰাবাস খাটি আহিছোঁ বিনা দোষত। মই শিশুবোৰক প্ৰাণ ভৰি ভাল পাওঁ, সিহঁতৰ মুখত হাঁহি বিৰিঙাব বিচাৰোঁ, আৰু মোকেই সজাব বিচৰা হৈছে মানৱ বিৰোধী, দেশ বিৰোধী। সিহঁতক মই কওঁ, দহশতগৰ্দ হমে দুশ্মনে জা কেহতে হে, আৰে হম ইছ মুল্ক কে মিট্টি কো ভি আপনি মা কেহতে হে। বহু শতিকা পাৰ হৈ যোৱা যেন লাগিছে, নিজৰ সন্তানৰ মুখ দেখা নাই। এবাৰ সিহঁতক বুকুৰ মাজত সাৱটি ল'ব বিচাৰোঁ, এবাৰ মাৰ কোলাত মূৰ থৈ কান্দিব বিচাৰোঁ। সঁচাই কৈছোঁ, কান্দিব বিচাৰোঁ। পিছে মই এতিয়াও গোৰখপুৰলৈ যোৱা নাই। শুনিব পাইছোঁ মোক পুনৰ অন্য কেছত ফচাই দিব পাৰে। কাইলৈ হয়তো পুনৰ বন্দী কৰিবও পাৰে, হয়তো এনকাউণ্টাৰো কৰি দিব পাৰে। এয়া হয়তো মোৰ শেষ বক্তব্যও হ'ব পাৰে। তথাপি মই মোৰ অধিকাৰৰ কথা ক'ম। সেই মাতৃসকলক ন্যায় প্ৰদানৰ কথা ক'ম যিয়ে নিজৰ ফুলকুমলীয়া সন্তানক হেৰাইছে অকালতে। মই ডাক্তৰ কাফিল খান।